হেল্ল' গাইজ, আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ মই ঘৰৰ পৰাই। আজি মোৰ বন্ধু এজনৰ ঘৰত খানা আছে। আপোনালোকে হয়তো তেওঁক জানে, তাৰ নাম দিৱস আৰু সি ৰিচেণ্টলি বিয়া পাতিছে। বিয়াত আমি কষ্ট কৰা ল'ৰাকেইজনক আজি খানা দিম বুলি কৈছে। তো ৰান্ধনি ময়েই, চাওঁ কি হয়। বজাৰ কৰিব লাগে বোলে, এতিয়া মোক ফোন কৰি মাতিছে। তো ব'লকচোন আজি কি হয় চাই লওঁ। মই লগৰটোৰ ঘৰত আহি পালোঁ, এতিয়া আমি বজাৰত যাম। চাওঁ সিহঁতে কি কৰি আছে। মোৰ ভাইটি এজনো আছে, লগৰটোৰ ভায়েক, মোৰো ভাইটি। চাওঁ এতিয়া সি কি কৰি আছে। সি হাল্লা শুনি আছোঁ, সি চাগে ফিফা খেলি আছে। চাওঁ সৰু কি হ'ব, খেল খেলি আছো, খানা নাখা নেকি? কি খেল খেলি আছে? ফিফা কি হ'বনে নাই? কোন জিকি আছে? বল বল, গাড়ী ওলা, খানা খাব লাগে। এতিয়া ভাইটিহঁতে গেম খেলি আছে, ফিফা। কোনে জিকে চাওঁ আমি। ইহঁত দুটাৰ মাজত কম্পিটিশ্যন হৈ আছে। কৈ সিহঁতক বজাৰলৈ নিব নোৱাৰিলোঁ। শেষত লগৰজন আৰু ময়ে যাব লগা হ'ল বজাৰত। সিহঁতে গেমেই খেলি থাকিলে। বজাৰ কৰি আছোঁ খানাৰ, চাই থাকক আপোনালোকে। এয়া বজাৰত আছোঁ। কিমান মান হ'ব? দিয়াচোন। বাপ চব্জি লৈ আহ। চব্জি আহি গ'ল খানাৰ। এয়া খানা বনোৱাৰ আগে চাহ খাই লৈছোঁ। চাহ খাই উঠি শেষত বনোৱা যোগাৰখিনিও ময়ে কৰিব লগা হ'ল। মাংস ধোৱাৰ পৰা বনোৱালৈ গোটেইখিনি। এয়া মাংসটো ধুই ল'লোঁ আমি। লিভাৰ পট ফ্ৰাই আছে এইটো, আৰু মাংসটো ড্ৰাই ফ্ৰাই হ'ব। চিকেনটো আজি ড্ৰাই ফ্ৰাই হ'ব, আৰু হালধি গ্ৰেভি আছে। বঢ়িয়া। হাঁহৰ মাংস ক'লা হৈ গৈছে। এই আড্ডা চলি আছে। আমাৰ খোৱা বোৱা হৈ গ'ল। লাষ্টত সৰুই ভাত খাই আছিল। সৰু ভাত খাইছা? ভাত খাইছা? তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। খানা খাব গ'লোঁ, খানা খাই আহিলোঁ, আপোনালোকক দেখুৱালোঁ খানা কেনেকুৱা হ'ল, কোন আহিল। তো পিছত লগ পাম আকৌ নেক্সট ভিডিঅ'ত। বাই বাই।